নমস্কাৰ। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বিলাসীপাৰা। বিলাসীপাৰাত আপোনালোকে সকলোৱে মানে মোৰ চেনেলত দেখি থাকে মাৰাথনৰ ভিডিঅ' নাইবা অন্য স্পৰ্টছ য়োগাৰ ভিডিঅ' দেখি থাকে। আৰু আজি এখন বিশেষ ঠাইত বিলাসীপাৰা, আমাৰ বিলাসীপাৰাত আহিছোঁ। মোৰ লগত আছে এজন বিশেষ ব্যক্তি। এই বিশেষ ব্যক্তিজন স্পৰ্টছ তথা আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে নাইবা মানুহৰ কাৰণে মানে ভাল চিন্তাধাৰা, স্পৰ্টছৰ বিষয়ে বহুত ভাল চিন্তাধাৰা কৰি আছে। ছাৰ, প্ৰথমতে আপোনাৰ নাম জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই ডক্টৰ ঋষিকেশ চক্ৰৱৰ্তী। মই এজন স্নায়ু শল্য চিকিৎসক হয়, নিউৰ' চাৰ্জন হয়। মই বৰ্তমান মেক্স হস্পিটেল বৈশালী দিল্লীত কাম কৰি আছোঁ। আৰু ইয়াতে মই পেচেণ্ট চাব আহোঁ, প্ৰত্যেক মাহে মাহে আহি থাকোঁ। আৰু আজি আপোনালোকৰ মাজত আছোঁ, ইয়াতে ভাল লাগিছে থাকি। আচ্ছা ছাৰ, আপোনাৰ মানে মেইন উদ্দেশ্য মাৰাথনখন যে পাতিছে, মেইন উদ্দেশ্য আৰু ভৱিষ্যত ল'ৰা ছোৱালীসকলৰ কাৰণে মানে নৱপ্ৰজন্মৰ বাবে কি ক'ব? চাওক, এইটো মাৰাথনটোৰ নাম দিছোঁ আমি স্নায়ু তেজ মাৰাথন, স্নায়ু তেজ নিউৰথন। মই যে নিউৰ' চাৰ্জন হয়, মই মানসিক বেমাৰ, মস্তিষ্কৰ বেমাৰ, নাৰ্ভৰ বেমাৰ এইবিলাক গোটেইখিনি চাওঁ। আমাৰ যিবিলাক নিউৰলজিকেল ডিজিজ আছে, যেনেকৈ ধৰক ষ্ট্ৰক, তাৰপিছত মূৰৰ আঘাত, হেড ইঞ্জুৰি, এপিলেপচি বা মৃগী ৰোগ বা ডিমেনচিয়া, এইবিলাক ৰোগ যদি এবাৰ হৈ যায়, এইবিলাক বহুত দীঘলীয়া চলে। কিছুমান মৃগী ৰোগ কেতিয়াবা 20 বছৰ চলে, কেতিয়াবা 30 বছৰ চলে। মূৰত যদি আপুনি আঘাত পায়, যদি ভালকে ভাল নহয়, কেতিয়াবা বিচনাত পৰি থাকিব লাগে। ষ্ট্ৰক হোৱাৰ পিছত কেতিয়াবা আজিকালি 20 বছৰতো ষ্ট্ৰক হয়, 30 বছৰতো হয়। ষ্ট্ৰক হোৱাৰ পিছত যদি আপুনি ভাল নাপায়, আপুনি বিচনাত বহুত সময় পৰি থাকিব লাগিব। যদি এজন মানে যুৱ ব্যক্তি বিচনাত পৰি থাকে, তেখেতে একো কাম কৰিব নোৱাৰিব, তেখেত পুৰা ফেমিলিৰ বাৰ্ডেন হ'ব। ফেমিলিটো আপোনাৰ বিয়া চিয়া কৰা, চাকৰি পোৱা দিগদাৰী হৈ যায়। চ' মানুহজনৰ পৰিয়ালটো গোটেইখিনি মানে কি বৰবাদ হৈ যোৱাৰ সম্ভাৱনা থাকে, ইকনমিকেলি, চাইকলজিকেলি, ফেমিলি এণ্ড ছ'চিয়েলি। চ' সেইটোৰ কাৰণে আমাক চবতকৈ ইম্পৰ্টেণ্ট লাগে প্ৰিভেনশ্যন। যদি আমি বেমাৰটো অহাৰ আগতে তাক বাধা দিব পাৰোঁ, তেতিয়াহ'লে আমি এইখিনি ষ্টেজলৈ যাবই নালাগে। এণ্ড প্ৰিভেনশ্যন কৰাৰ কাৰণে আমাক চবতকৈ ইম্পৰ্টেণ্ট হ'ল এৱেৰনেছ, সজাগতা, জাগৰূকতা। যদি আমি সজাগ হ'ব পাৰোঁ, যদি আমি বেমাৰটোৰ বিষয়ে গম পাওঁ, তেতিয়াহ'লে আমি বেমাৰটোক আহিবই নিদিওঁ। সেইটোৰ কাৰণে নিউৰ' হেল্থ, স্নায়ু ৰোগৰ সজাগতা বৃদ্ধিৰ কাৰণে এইটো আমাৰ মাৰাথন কৰা হৈছে। আৰু ইয়াত ৱাকাথনো আছে, য'ত আমি একেলগে খোজকাঢ়িম, একেলগে দৌৰাম আৰু মানুহক সজাগ কৰিম। আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে, আমি যেনেকৈ ৰেগুলাৰ আমাৰ স্নায়ু ৰোগবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাৰ ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে। সেইটো এক্সাৰচাইজ আপোনাৰ য়োগা হ'ব পাৰে, আপোনাৰ খোজকঢ়া হ'ব পাৰে, ৰানিং হ'ব পাৰে। ৰানিং হ'লে আপোনাৰ গোটেই বডিটোত হাৰ্টৰ পৰা আৰম্ভ কৰি হাৰ্টটোক সবল কৰে, মাংসপেশীবিলাক সবল কৰে, ব্ৰেইনক সবল কৰে, স্মৃতিশক্তি বঢ়ায়, টোপনি ভালকৈ আহে। গতিকে বহুত ফাইদা আছে। যদি আমি ৰানিং কৰোঁ বা আমি দীঘলীয়াকৈ খোজকাঢ়োঁ, এণ্ড এটলিষ্ট আপুনি সপ্তাহত 150 মিনিট, তাৰমানে প্ৰতিদিনে 30 মিনিট 5 দিন সপ্তাহত কৰিলে ভাল পাব। তেতিয়াহ'লে আমি কিছুমান বেমাৰৰ পৰা পৰিত্ৰাণ পাই যাম। আচ্ছা, ছাৰ কথা বহুত মানে ভাল কথা শুনিবলৈ পালোঁ। আৰু ছাৰ, এইবাৰ মানে বিলাসীপাৰা মাৰাথন প্ৰথমবাৰৰ কাৰণে না? এইবাৰ বিলাসীপাৰা মাৰাথনটো প্ৰথমবাৰ কৰিছোঁ আমি। ইয়াত DRM ফাউণ্ডেশ্যন আছে, দীপাৰমা মানুহ ফাউণ্ডেশ্যন আৰু স্নায়ু তেজ নিউৰ' ক্লিনিক, প্লাছ আমাৰ বিলাসীপাৰা বাকী যিমান সমষ্টিৰ যিমান ৰাইজ আছে, যিমান আমাৰ ক্লাব আছে, যিমানকৈ চবে সহযোগ কৰিছে, চবৰ লগত কৰি এইটো প্ৰথমবাৰ কৰিছোঁ। আৰু এইটো নেশ্যনেল লেভেলৰ মাৰাথন হয়। ইয়াতে আমাৰ UPৰ পৰাও আহিছে, ঝাৰখণ্ডৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে। আৰু নেক্সট বাৰৰ পৰা আৰু ডাঙৰকৈ পাতিম আৰু প্ৰত্যেক বছৰে এইটো পাতি থাকিম। আচ্ছা, আমাৰ মানে এই বিলাসীপাৰা ৰাইজৰ কাৰণে এইটো ভাল খবৰ। মানে মাৰাথন ইয়াৰ আগত কেইবাবাৰ হৈছে মই নাজানো, কিন্তু ইয়াৰ পৰা যে এনেকৈ মানে আৰম্ভ হ'ল আৰু ভৱিষ্যতলৈ যাতে ভালকৈ মাৰাথনখন মানে চলি থাকে এনেকৈ বছৰে বছৰে, আৰু নৱপ্ৰজন্মৰ বাবে যাতে ভালে হয় আৰু সুস্বাস্থ্যৰ বাবে মানুহৰ কাৰণে ভাল। মাৰাথন তথা স্পৰ্টছ য়োগাৰ লগত যেতিয়া মানে জড়িত হৈ থাকিব, মেণ্টেলিটি আৰু মানে সকলো প্ৰকাৰ মানে জাগাখনৰো ভাল হ'ব, আৰু মানুহৰ মেণ্টেলিটিও ঠিক থাকিব। এতিয়া ইমান যুৱক ল'ৰাসকল আহিছে, তেওঁলোকে ভালকে দৌৰিব, চাৰ্টিফিকেট পাব, আৰু কালি আৰ্মিত চাকৰি পাব, পুলিচত চাকৰি পাব, সবল থাকিব, ইকনমিকেলি ভাল হ'ব, জাগাখনৰ নাম হ'ব, বহুত বস্তু আহি যায় ইয়াতে। কিন্তু মাৰাথনৰ লগত জড়িত থাকিলে নাইবা স্পৰ্টছ য়োগাৰ লগত জড়িত থাকিলে মেণ্টেলিটিও ঠিক থাকে। আৰু এটা চবতকৈ ভাল কথা, মানে এজন মানুহ যদি মানে নিচা জাতীয় দ্ৰব্য সেৱন কৰে, যেতিয়াই এইবিলাকৰ লগত জড়িত হৈ থাকিব, তেতিয়া এইবিলাকৰ পৰা বিৰতি হৈ থাকিব।
তেতিয়া বিৰত হৈ বিৰত থাকিব হ'ব। হয় নে নহয় sir? সেইটো ড্ৰাগ এডিকশ্যন নহ'ব, উম, ৰাগিয়াল দ্ৰব্য সেৱন নকৰিব। উম, কাৰণ ৰানাৰ্ছ হাই বুলি কয়, দৌৰিলে আপুনি এনে হাই পাই যায় কেতিয়াবা, ডপামাইন আমাৰ চিক্ৰেশ্যন হয়, উম, চেৰাটনিন বুলি কেমিকেল চিক্ৰেশ্যন হয়, সেইখিনি আপোনাক এটা ভাল ফিলিং দিয়ে। উম, চ' মই চবকে আহ্বান জনাওঁ, চবে আমি একেলগে দৌৰোঁ সজাগতাৰ কাৰণে আৰু নিজৰ সুস্বাস্থ্যৰ কাৰণে। ছাৰ আপোনালৈও সুস্বাস্থ্য কামনা থাকিল আৰু ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ থাকিল ধন্যবাদ। আৰু যোৱা বছৰ নিশ্চয় আকৌ লগ পাম। অহা বছৰ আকৌ আহিম আৰু চবক যিমান কেণ্ডিডেট আহিছে চবকে মই আগৰ পৰা অল দ্য বেষ্ট শুভেচ্ছা জনালোঁ। জিকা হাৰাটো আছে, কিন্তু চবে আমি দৌৰিব লাগে নিজৰ সুস্বাস্থ্যৰ কাৰণে। ধন্যবাদ। ঠিক কথা, মেইন কথা হ'ল মেইন স্বাস্থ্যটো ঠিক থাকিব লাগে আৰু সকলোকে মানে সকলোকে মানে কামনা থাকিল সুস্বাস্থ্য থাকক সকলোৱে আৰু এনেকুৱা ধৰণৰ মাৰাথন তথা স্পৰ্টছ যোগাৰ লগত জড়িত থাকক। ঠিক আছে, থেংক ইউ, ধন্যবাদ।